জুনৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ডিফু হামৰেন বুকাজানত আটাইবোৰ প্ৰাৰ্থীয়ে জমা দিলে মনোনয়ন পত্ৰ ইএম জীবন চন্দ্ৰ পাঠক সহিত আন কেইবাগৰাকী নেতা কেএডিএফৰ পৰা মনোনয়ন পত্ৰ দাখিল হামৰেন পৰিষদীয় সমষ্টিত বিজেপিৰ কলা দিৱস হাতে হাতে প্লে কাৰ্ড লৈ কলা দিৱসৰ কাৰ্যসূচী পালন নমস্কাৰ মই সঞ্চয়িতা তেৰনপি কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন পূব কাৰ্বি আংলঙৰ ডিফু বুকাজান আৰু পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত আটাইকেইটা ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে মনোনয়ন জমা দিয়াৰ অন্তিম দিনা অৰ্থাৎ 19 মেত নিজৰ সমৰ্থক সহিত আহি মনোনয়ন পত্ৰ জমা দিয়ে যদিও একাংশ প্ৰাৰ্থীয়ে 18 মেৰ পৰাই মনোনয়ন পত্ৰ জমা দিবলৈ আৰম্ভ কৰে দলীয় টিকেট নোপোৱাৰ দুখ মিত্ৰতা ভংগৰ দুখ আৰু ক্ষোভৰ মাজতে অন্তিম দিনক লৈ জিলাখনৰ 26টা পৰিষদীয় সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিলে বিজেপি কংগ্ৰেছ এইচএছডিসি অগপ তৃণমূল কংগ্ৰেছ পিপলছ পাৰ্টি নিৰ্দলীয় আটাই নিজৰ হাজাৰ হাজাৰ সমৰ্থক সহিত আহি ৰিটাৰ্নিং অফিচাৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে অন্তিম দিনৰ হৈতে ডিফু উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ 75 গৰাকী প্ৰাৰ্থী হামৰেন উপায়ুক্ত কাৰ্যালয়ৰ মুঠ 57 গৰাকী আৰু বুকাজান মহকুমা কাৰ্যালয়ত 51 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে 26টা পৰিষদীয় সমষ্টিৰ বাবে সৰ্বমুঠ 183 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ইতিহাসত একেবাৰে অধিক সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন জমা দিছে অৱশ্যে 22 মেত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন সেই দিনাই প্ৰকৃততে নিৰ্ণয় হ'ব কিমান সংখ্যক প্ৰাৰ্থীয়ে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাৰ পৰা বঞ্চিত বিজেপি দলীয় নেতা তথা কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ পাঠকৰ ঘৰত 19 মেত পুৱা 11 বজাত অনুষ্ঠিত হয় এক জৰুৰী বৈঠকত হোৱা আলোচনা মৰ্মে বিজেপি দলীয় টিকেট বঞ্চিত নেতা কেগৰাকীয়ে কেডিএফ বুলি নতুন এটা ৰাজনৈতিক দলৰ ভূমিষ্ঠ কৰা মুহূৰ্ততে এই বেনাৰতে 12 জুনৰ পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ইএম জীবন চন্দ্ৰ পাঠক সহ বিজেপি টিকেট বঞ্চিত নেতাসকলে মনোনয়ন পত্ৰ দাখিল কৰে সন্মুখত 12 জুনৰ পৰিষদীয় নিৰ্বাচনৰ আগমুহূৰ্ততে জিলাখনত হঠাতে যেন এক নতুন বতাহ ববলৈ ধৰিছে সদায় বিজেপি হৈ কাম কৰি যোৱা জ্যেষ্ঠ নেতাসকলক টিকেটৰ পৰা বঞ্চিত কৰি সপোনৰ আগচুৰে নতুন নেতাসকলক প্ৰাৰ্থিত প্ৰদানত জিলাখনৰ সৰ্বত্ৰ বিজেপি নেতা তথা দলীয় কৰ্মীসকলৰ মাজত ক্ষোভ আৰু অসন্তোষৰ অগণি বিয়পি পৰিল ফলস্বৰূপে একাংশই নিৰ্দলীয় হৈ মনোনয়ন দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ জমা দিয়ে আনহাতে ইএম জীবন চন্দ্ৰ পাঠকে বুকাজান সূৰ্য ৰংফাৰে দেওপানী চেমছন টিছয় নিলিপ কাদম জেৰাংপিয়া সৰু পথাৰৰ পৰা কেএডিএফ অৰ্থাৎ কাৰ্বি আংলং ডেমক্ৰেটিক ফৰামৰ মনোনয়ন পত্ৰ জমা দিয়া বুলি বুকাজানৰ পৰা কাৰ্ড নিউজৰ সাংবাদিকে জানিব দিয়ে হামৰেন পৰিষদীয় সমষ্টিত বিজেপিৰ কলা দিৱস কাৰ্বি পৰিষদৰ 13 সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিনা পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সমষ্টিত বিজেপি দলৰ একাংশ স্থানীয় সমিতিৰ সভাপতি সম্পাদকৰ লগতে দলীয় নেতাই কলা দিৱস পালন কৰে সমাগত পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলং জিলাৰ 8 নং হামৰেন পৰিষদীয় সমষ্টিত বিজেপিৰ দলৰ কলা দিৱস পালনে বিজেপিৰ অভ্যন্তৰত এক প্ৰবল জোকাৰণিৰ সৃষ্টি হৈছে বিজেপি দলৰ নীতি আদৰ্শক জলাঞ্জলি দি দুৰ্নীতিৰ সম্ৰাট ভ্ৰষ্টাচাৰী নেতা মংগল সিং টিমুঙক প্ৰাৰ্থিত প্ৰদান কৰাৰ দুখ প্ৰকাশ কৰি কলা বেশ পৰিধান কৰি প্ৰতিবাদ কৰে বিজেপি দলৰ টিকেটৰ পৰা বঞ্চিত প্ৰাৰ্থী ক্ৰমে চন্দ্ৰ ইংলেং মংগল সিং বে বিনা ৰংহাং পি জুনাকি ইংলেং পি মোহন টকবি মোহন ৰং পি বীৰ সিং হানছে ৱাইসং কাঠাৰ চন্দ্ৰ সিং টিছো আৰু বিদ্যা সিং তেৰণৰ লগতে স্থানীয় ভোট কমিটি সমূহে হাতে হাতে প্লে কাৰ্ড লৈ এই কাৰ্যসূচী পালন কৰে আজি যেহেতু নিৰ্বাচনৰ
নমিনেশ্যন ফাইল কৰা যিটো শেষ দিন সেইটো হিচাপে আমি বাছি লৈ টিকট প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে বিজেপি নীতি আদৰ্শৰ মতে মই টিকট পাবলৈ আশা কৰিছোঁ টিকট বঞ্চিত হোৱাৰ বাবে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ লগত লিপ্ত সেইজন প্ৰাৰ্থীক দিয়াৰ বাবে আজি আমি সমষ্টি ৰাইজবাসীয়ে আজি পুৰা দিৱস হিচাপে আমি বাছি লৈছোঁ। বিজেপি পৰিৱৰ্তনৰ চৰকাৰ নহয়, অপৰিৱৰ্তনৰ চৰকাৰ, দুৰ্নীতিৰ চৰকাৰ, আমি কাক ভোট দিম? বিজেপি আসাম প্ৰদেশ চিটেড আছ আদি শ্লোগানৰে দুখ প্ৰকাশ কৰি একাংশ দলীয় কৰ্মীয়ে দলীয় পদবোৰৰ পৰা অব্যাহতি লয়। বৈঠালাংছৰ পৰা জাছন ইংহি কাট নিউজ। এতিয়া সময় হৈছে ক্ষণিক বাণিজ্যিক বিৰতিৰ। Royal Enfield Ishan Motors Mega Service Camp. Free service camp at Bogasan from date 22nd to 27 May 2017. 5% discount on spare parts and 5% on engine oil. Free labor charges. Contact number 7896169017 and you can also contact on landline number 03675246448. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Pratham Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 Bikrir babe Landline number 03672464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical exclusive branded spectacles showroom Visit us at KST Road opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে অহা 12 জুনত হবলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বৈঠালাংছ বিধায়নী এলেকাৰ কেইবাখনো পৰিষদীয় সমষ্টিৰ বাবে 18 মেত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে
বৈঠালাংছ বিধায়িনী এলেকাৰ অন্তৰ্গত কেইবাখনো পৌৰসদীয় সমষ্টিৰ বাবে কেইবাগৰাকী প্ৰাৰ্থীয়ে হামৰেন উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে। ৰংখাং পৰিষদীয় সমষ্টিৰ বাবে HSDCৰ প্ৰতিমা ইংহিপি, দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ বাবে বিজেপিৰ প্ৰভাত চন্দ্ৰ তাৰো আৰু বিথুং ৰেংথেমা সমষ্টিৰ বাবে HSDCৰ চিকাৰী কাঠাৰ আৰু তৃণমূল কংগ্ৰেছৰ পৰা কাংবুৰা হাঞ্চে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰিয়ে আমাৰ কাৰ্ড নিউজৰ সাংবাদিকৰ আগত HSDCৰ প্ৰাৰ্থী প্ৰতিমা ইংহিপিয়ে কয় যে নিৰ্বাচনত জয়ী হলে বিশেষকৈ মহিলা সবলীকৰণৰ হকে কাম কৰি যাব। বিজেপিৰ প্ৰাৰ্থী প্ৰভাত চন্দ্ৰ তাৰৈ দিলীপ হাইকমাণ্ড আৰু সমৰ্থকসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে। হয়, জয়টো আমি হ'বই লাগিব, কিয়নো আমাৰ কাৰ্বি আংলং জিলাৰ 1 নং দৰমলা সমষ্টিৰ উন্নয়নৰ দিশত বহুত ক্ষেত্ৰতে পিছপৰা আছে আৰু বহুত আমাৰ সমস্যা আছে, যেনেকৈ শিক্ষাৰ সমস্যা আছে, জলযোগৰ সমস্যা আছে, কৃষিৰ সমস্যা আছে, যাতায়াতৰ সমস্যা আছে। গোটেই সমস্যাবিলাক আমি অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে যিবোৰ জনকল্যাণমূলক আঁচনিবোৰ লৈছে তাক সফল ৰূপায়ণ কৰাৰ উপৰিও আমাৰ পৰিষদখন গঠন হোৱাৰ পাছত আমি পৰিষদীয়ভাৱে যিবোৰ আছুতীয়া আমি কিছুমান নিবিদা আঁচনি যিবোৰ আমি গ্ৰহণ কৰিম, সেইবোৰ জৰিয়তে যাতে আমি ৰাইজক আগুৱাই আনিব পাৰোঁ, সেইখিনিকে লৈ আমি ৰাইজৰ ওচৰত যাম। আৰু ইতিমধ্যে ৰাইজে বুজি উঠিছে পৰিৱৰ্তন যদি হ'বলৈ লাগে তেতিয়াহ'লে আমি বিজেপি দলকেই আমি ভোট দিব লাগিব। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বুলি আমাৰ বিশ্বাস, আৰু সেইকাৰণে আমি জয়ী হ'ম বুলি আমাৰ বিশ্বাস। মই টিকেট প্ৰাৰ্থিত্ব পোৱাটো প্ৰথমতে আমাৰ দলৰ ৰাজ্যিক কমিটি, কেন্দ্ৰীয় কমিটিৰ লগতে জিলা কমিটিৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো তেখেতসকলে মোক এইবাৰ পৰিষদীয় নিৰ্বাচনৰ 1 নং দৰমলা সমষ্টিৰ বাবে মোক প্ৰাৰ্থিত্ব হিচাপে তেখেতসকলে মনোনীত কৰিছে। আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ দৰমলাবাসী ৰাইজৰ যিখিনি মোক উৎসাহ উদ্দীপনা দি আৰু বিভিন্ন জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শৰ লগতে আশীৰ্বাদ আৰু যুৱ বন্ধুসকলৰ সহযোগিতাৰে মোক আজি টিকেট পাবলৈ কাৰণে সক্ষম কৰি তুলিলে, তাৰ বাবে মই তেখেতসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মূল ইস্যু হিচাপে আছে, আপোনালোকে নিশ্চয় জ্ঞাত যে 1986ৰ পৰা অট'নমাছ ষ্টেট আন্দোলনৰ যি কাৰ্বি আংলঙত আমি আন্দোলন কৰি আহিছোঁ, তাৰেই আমি এতিয়া HSDCয়ে আগৰ ASDCয়ে বৰ্তমান HSDCৰ নামেৰে আমি পুনৰ কাৰ্বি আংলঙত অট'নমাছ ষ্টেট আন্দোলনটো আমি শক্তিশালী কৰিবৰ কাৰণে এই নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু আগন্তুক দিনত আমি আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ, দুখীয়া নিচলা ৰাইজৰ উন্নয়নৰ অৰ্থে আৰু ইয়াত কাৰ্বি আংলঙত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে শান্তিৰে বসবাস কৰিব পাৰে তাৰ কাৰণে আমাৰ দলৰ এটা স্পষ্ট নীতি আছে। আৰু তাৰ লগতে আমাৰ দলে মহিলাসকলৰ সবলীকৰণৰ কাৰণে আৰম্ভণিৰ পৰা 1996ৰ পৰা চিন্তা কৰি আহিছে, আৰু প্ৰথমবাৰৰ কাৰণে তেতিয়াও আমাৰ দলে প্ৰথমবাৰৰ কাৰণে মহিলাসকলক টিকেট দিয়া হৈছে, আৰু তেতিয়া MSC আৰু লগতে EM প্ৰথমবাৰৰ কাৰণে আমাৰ ASDC বৰ্তমান HSDC দলে ইয়াত কাৰ্বি আংলঙত এটা আমি আৰম্ভ কৰিছোঁ। আৰু নিৰ্বাচনত জয়ী হলে দুৱাৰ আমলা সমষ্টি এলেকাত উন্নতিৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাজ্যিক বিজেপিৰ পৰা 17 মেত ঘোষণা কৰা বিজেপিৰ দলীয় প্ৰাৰ্থী তালিকা কেৱল অপ্ৰত্যাশিতাই নহয় আশ্চৰ্যজনকো। এইদৰে মন্তব্য কৰে বিজেপিৰ পূব কাৰ্বি আংলঙৰ সভাপতি ভৰত কুমাৰ টিমুং, উপসভানেত্ৰী হিমা ৰংহাংপি, সাধাৰণ সম্পাদক অজিত দে, কাৰ্বি সাহিত্য পৰিষদৰ EM চেমছন টেৰাং, প্ৰতিনিধি জেগনিয়াছ তাৰো আৰু পূব কাৰ্বি আংলঙৰ BJMMৰ সভাপতি কৃষ্ণ ভট্টৰায়ে। এয়া বৰ্ধিত কাৰ্যসূচী কমিটি মাথুন আৰু কাৰ্বি সাহিত্য পৰিষদত দুৰ্নীতি, স্বজন তোষণ ইত্যাদি অধিক হ'বলৈ দিয়াহে তালিকা। ষষ্ঠ অনুসূচীক বিধ্বংসী কামী এই সমাজ বিৰোধী মানুহৰ উদ্দেশ্যে কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি প্ৰেছ বিবৃতি যোগে মন্তব্য কৰে। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।